নমস্কাৰ মই ৰাজীৱ আৰু মি মাইসেলফ এণ্ড ৰাজীৱ ফুকনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মোবাইল ফোন ব্ৰেইন টিউমাৰৰ কাৰণ হ'ব পাৰে নেকি? আপোনালোকৰ বহুতৰ মনলৈ চাগে সেই প্ৰশ্নটো আহে। অনবৰতে ৰেডিয়েশ্যন হৈ থকা ডিভাইচ এটা মূৰৰ ওচৰত লৈ থাকিবলগীয়া হ'লে ভয় খোৱাটো স্বাভাৱিক। তাৰে WHO 2011 চনত ঘোষণা কৰে যে কিছুমান ৰেডিয়েশ্যনৰ ফলত কেঞ্চাৰ হ'ব পাৰে। কথাটো সঁচা যে কিছুমান ৰেডিয়েশ্যনে DNAৰ ক্ষতি কৰে, কিন্তু মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ পৰা অসম্ভৱ। গৱেষকসকলে 360,000 চেলফোন ব্যৱহাৰকাৰীক যোৱা 20 বছৰ ধৰি অধ্যয়ন কৰি এই কথাটো নিশ্চিত হৈছে যে মোবাইল ফোন আৰু ব্ৰেইন টিউমাৰৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। মোবাইল ফোনে কমিউনিকেশ্যনৰ কাৰণে ৰেডিঅ' ৱেভৰ ব্যৱহাৰ কৰে। ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ একেবাৰে বাওঁফালে থাকে, মানে একেবাৰে কম এনাৰ্জিৰ। তালিকাখনৰ যিমানে সোঁফালে যাব সিমানে চুটি তৰংগ দৈৰ্ঘ্যৰ বেছি এনাৰ্জিৰ ৰশ্মিবিলাক দেখিবলৈ পাব। যেনেকৈ ৰেডিঅ' ৱেভৰ পিছতে মাইক্ৰ'ৱেভ, ইনফ্ৰাৰেড, পোহৰ, অতি বেঙুনীয়া ৰশ্মি, এক্স-ৰে, গামা-ৰে ইত্যাদি আছে। চাবলৈ গ'লে ৰেডিঅ' ৱেভতকৈ সূৰ্যৰ পোহৰে বেছি বিপদজনক, কাৰণ সূৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মিহে আমাৰ ছালৰ কেঞ্চাৰ ৰোগ কৰিব পাৰে। ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰামৰ পোহৰৰ সোঁফালে থকা ৰশ্মিসমূহৰ পদাৰ্থক আয়নিত কৰিব পৰাৰ ক্ষমতা আছে। মানে তেনেকুৱা ৰশ্মিয়ে পৰমাণুতাক আঘাত কৰি তাৰ পৰা ইলেক্ট্ৰন বিচ্ছিন্ন কৰিব পাৰে, ফলত পদাৰ্থটো ৰাসায়নিক বন্ধন ভাঙি পেলাব পাৰে। গতিকে তেনেকুৱা ৰশ্মিয়ে আমাৰ শৰীৰত আঘাত কৰাৰ ফলত আমাৰ শৰীৰৰ কোষ, DNA আদি অনিষ্ট হোৱাটো স্বাভাৱিক কথা। কিন্তু ৰেডিঅ' ৱেভ, ইনফ্ৰাৰেড আদিৰ সামান্যতম আয়নিত কৰিব পৰাৰ ক্ষমতা নাই। তথাপিও ঘূৰি থাকিলে সি লক্ষ্য হৈ যায়। গতিকে ৰেডিয়েশ্যনে আঘাতৰ ওপৰত আঘাত কৰি থাকিলে আমাৰ কেঞ্চাৰ নহ'লেও আন কোনো যদি শৰীৰৰ অনিষ্ট হোৱাৰ সম্ভাৱনা থাকে, যেনে ধৰক দীৰ্ঘ সময়ৰ কাৰণে ৰেডিয়েশ্যনৰ প্ৰভাৱত থাকিলে আমাৰ শৰীৰৰ পৰা হৃদচক প্ৰতিক্ষৰণ হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ সমস্যাবোৰকো নুই কৰাৰ উদ্দেশ্যৰে মোবাইল ফোন ৰেডিয়েশ্যনক একেবাৰে কমাই ৰাখিবৰ বাবে চৰকাৰে মোবাইল ফোন কোম্পানীবোৰক একোটা ছাৰ ভেলু ধৰি দিছে, আৰু যিবিলাক মোবাইল কোম্পানী এই ছাৰ ভেলু নামানে তেনেকুৱা মোবাইলবিলাক মাৰ্কেটলৈকো আহিব নোৱাৰে। গতিকে এতিয়াৰ পৰা এই ক্ষেত্ৰত একেবাৰে নিশ্চিন্ত থাকক আৰু যিমান ইচ্ছা সিমান সময় মোবাইল ফোন ব্যৱহাৰ কৰক। গতিকে আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। ধন্যবাদ।